স্বাগতম জনাইছোঁ বিগ নিউজ নৰ্থ ইষ্টলৈ। মাতৃভূমিত অসমৰ বীৰ সন্তান ভৰতনাৰায়ণ নশ্বৰে পৰিয়াললৈ 20 লাখ টকাৰ সাহায্য ঘোষণা মুখ্যমন্ত্ৰী। মিথুন চক্ৰৱৰ্তী কন্যাৰ ফটো ভাইৰেল, ছবি জগতত বনাব বিচাৰে কেৰিয়াৰ। ছবিত কাম কৰাৰ বাবে দিশানীয়ে বৰ্তমান নিউয়ৰ্ক ফিল্ম একাডেমীৰ পৰা অভিনয় শিক্ষা লৈ আছে। ইতিমধ্যে দিশানীয়ে ছুটি ছবিত কাম কৰিছে আৰু এতিয়া বলিউডত খোজ পেলোৱাৰ মন। পাবজি আৰু টিকটক ব্যৱহাৰকাৰীসকলৰ বাবে সুখবৰ, ৰাজ্যজুৰি পুনৰ উপলব্ধ হ'ব পাবজি আৰু টিকটক। বিগত জুন মাহত কেন্দ্ৰীয় চৰকাৰে টিকটক, পাবজি সহ 117টা চীনা এপ নিষিদ্ধ কৰিছিল। আপোনালোকে চাই আছে বিগ নিউজ নৰ্থ ইষ্ট, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।